এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 29 ছেপ্টেম্বৰ। তো যিসকল দুখীয়া এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনি প্ৰদান কৰিম আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল দুখীয়াই এতিয়ালৈকে নিজৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল দুখীয়াৰ বাবে আহি গ'ল সোণালী সুযোগ, কিয়নো অসম চৰকাৰে আকৌ নতুনকৈ আৰম্ভ কৰিছে অৰুণোদয় 3.0 আঁচনি। তো যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনি আৰম্ভ কৰিছে। তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, লগতে ৰেচন কাৰ্ডৰ লগত আধাৰ সংযোজন বা আধাৰ লিংক কৰি ৰাখিছে, সেইসকল মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো মহিলাসকলৰ উপৰিও কোনবোৰে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আবেদন সম্পৰ্কে ইয়াতে কোৱা হৈছে বিধৱা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক। তাৰপিছত কোৱা হৈছে বিবাহ বিচ্ছেদিত অকলশৰীয়া মহিলা। 2 নম্বৰত কোৱা হৈছে তৃতীয় লিংগৰ ব্যক্তি। 3 নম্বৰত কোৱা হৈছে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তি। তাৰপিছত 4 নম্বৰত কোৱা হৈছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা থকা বৃদ্ধা ৰোগীয়া মহিলাসকল। তাৰপিছত 5 নম্বৰত কোৱা হৈছে পৰিয়ালৰ উপাৰ্জন ব্যক্তিগৰাকী যাৰ বয়স 60 বছৰতকৈ অধিক হৈছে বা দিব্যাংগ বা মহিলা। ইয়াৰ পিছত 6 নম্বৰত কোৱা হৈছে HIV, থেলেচেমিয়া, হেমোফিলিয়া, চেৰিবেল পালচি, কুষ্ঠ, অটিজম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্তত ভুগি থকা পৰিয়ালসমূহেও কৰিব পাৰিব আবেদন। 8 নম্বৰত কোৱা হৈছে আশ্ৰয়হীন পৰিয়ালৰ মহিলা। 9 নম্বৰত কোৱা হৈছে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা। 10 নম্বৰত কোৱা হৈছে অন্তোদয় অন্ন যোজনাৰ মহিলা হিতাধিকাৰী। 11 নম্বৰত কোৱা হৈছে মোৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলা। তো এইবোৰ মানুহে কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন। তো আপোনালোকৰ পৰিয়ালতো যদি এনে কোনো সদস্য আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে অৰুণোদয় 3.0 আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে ফৰ্ম ক'ৰ পৰা কালেক্ট কৰিব আৰু ফৰ্মখন ক'ত গৈ জমা দিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো ভাৰত চৰকাৰে ইতিমধ্যে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি প্ৰদানৰ তাৰিখ ঘোষণা কৰিছে। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো ভাৰত চৰকাৰে অহা 5 অক্টোবৰ তাৰিখে লাখ লাখ দুখীয়া কৃষকৰ বেংক একাউণ্টত সোমাই দিব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000কৈ টকা। কিন্তু কৰিব লাগিব এই 3খন গুৰুত্বপূৰ্ণ কাম, অন্যথা PM কিষাণ আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব পাৰে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000কৈ টকা। তো কাম 3খনৰ বিষয়ে এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো 1 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ লিংক। 2 নম্বৰত কোৱা হৈছে PM কিষাণ আঁচনিৰ EKYC। 3 নম্বৰত কোৱা হৈছে মাটিৰ তথ্য পাতি আপডেট। তো এই 3খন কাম যিসকল কৃষকে এতিয়ালৈকে কৰা নাই, সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000কৈ টকা পাব বিচাৰে তেন্তে অতি সোনকালে কৰি লওক, অন্যথা আপোনাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ 2000কৈ টকা।
তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত